दिनै चिरां जिल्लानि रौमारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ क्लाइमेट चेन्ज एन्ड रिसार्च सेन्टार आरो फरेस्ट स्कुलनि अन्थाइ खाम्फा गायसनो। बिटिआर गोरोबथानि गेजेरजों मोनफुंनो हानाय दफा बादियै चिरां जिल्लानि सिङाव गायसनजानाय बे फसंथाननि गेजेरजों ओनसोलनि थागिबिफोरजों लोगोसे हादोर आरो बुहुमनि दाब दाब जायगानि बिजिरसंगिरिफोरनि थाखायबो गोबां खाबु जागोन होनना बुङो। আশাবাদী নহয়, আমি ডিটাৰমাইন মানে এইটো এটা আমাৰ ডিচিশ্যন হয়, সিদ্ধান্ত হয়। তো আমি চৰকাৰক, অসম চৰকাৰ, ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। যোৱা 27 জানুৱাৰী 2020 এটা শান্তি চুক্তি কৰিলে। ইয়াৰ পিছত আজি বড়োলেণ্ডৰ পৰিৱেশ যথেষ্ট চেঞ্জ হৈছে। ইয়াত যিখিনি গভৰ্ণমেণ্ট বা গভৰ্ণেন্স চলি আছিলে, ইয়াত এতিয়া লাহে লাহেকৈ কৰাপশ্যন ফ্ৰী হৈছে। অফিচাৰবিলাকে লাহে লাহেকৈ কাম আৰম্ভ হৈছে আৰু বিটিআৰ চুক্তিটো ৰূপায়ণ হোৱাৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ বহুত লাভান্বিত হৈছে। তো এতিয়া যিটো ইয়াত আমাৰ ফৰেষ্ট স্কুল আৰু ক্লাইমেট চেঞ্জ ৰিচাৰ্চ চেণ্টাৰ আজি ৰৌমাৰীত আধাৰশিলা স্থাপন কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত এইটোৱে প্ৰথম অনুষ্ঠান হ'ব আৰু ক্লাইমেটটো লৈ পেলাই আজি সকলো চিন্তিত। যোৱা শতিকাবিলাকত মানে আমাৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন দেশত কাৰ্বন ইমিশ্যনটো বেছি হৈছে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো বেছি হৈছে আৰু সেইকাৰণে ক্লাইমেটটো এতিয়া ইম্বেলেঞ্চ হৈ গৈছে। আৰু অতি শীঘ্ৰে যদি ইয়াৰ কাৰণে আমি কাম নকৰোঁ, আমাৰ যথেষ্ট ক্ষতি হ'ব আৰু আমাৰ প্লেনেটটো লাহে লাহেকৈ মানুহ আৰু আমাৰ জীৱ জন্তু জীয়াই থকাৰ কাৰণে উপযোগী নহ'ব। বড়োলেণ্ড অঞ্চলত প্ৰায় 40% আমাৰ ফৰেষ্ট আছে। এই ফৰেষ্টটো আমি যেনেকৈ নহওক প্ৰিজাৰ্ভ কৰিবলৈ হাতত লৈছোঁ আৰু ইয়াৰ লগতে ফৰেষ্টত থকা আমাৰ বিভিন্ন জীৱ জন্তুৰ লগতে পক্ষীবিলাক আছে, ইয়াত বাটাৰফ্লাই আছে, মাছ আছে, সকলোকে প্ৰটেক্ট কৰাৰ কাৰণে আমি কিছুমান আঁচনি আমি ঠিক কৰিছোঁ। আৰু ক্লাইমেট চেঞ্জটো লৈ পেলাই আমি যদিও উত্তৰ পূৰ্বাঞ্চলটো এতিয়াও গ্ৰীণ হৈ আছে, আমাৰ নেচাৰটো খুব বেলেঞ্চত আছে, আমাৰ বৰষুণ হৈ আছে, চব হৈ আছে, তথাপিতো আমি এই ইউনিভাৰ্চত আমাৰো বহুত কৰিব লগা আছে। সেইকাৰণে এই ক্লাইমেট চেঞ্জ ইনষ্টিটিউশ্যনটো ইয়াত মানে স্থাপন কৰা হৈছে। মই আশা কৰিছোঁ ইয়াত অকল আমাৰ বড়োলেণ্ড অঞ্চলৰ নহয়, অসম, উত্তৰ পূৰ্বাঞ্চল আৰু ভাৰতৰ লগতে বিশ্বৰ মানে যিবিলাক ৰিচাৰ্চ স্কলাৰবিলাক ইয়াতে আহিব আৰু ক্লাইমেটটো বচাই ৰখাৰ কাৰণে ইয়াত ভাল ভাল ৰিচাৰ্চ হ'ব আৰু এই কামবিলাক আমি মানৱ জাতিৰ কাৰণে কৰিব পাৰিম বুলি আশা কৰিছোঁ।